আজি আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিজন ব্যক্তি ভাৰতৰ সকলোতকৈ ডাঙৰ জেল তিহাৰ জেলৰ পৰা পলায়ন কৰি ভাৰতবৰ্ষৰ বাহিৰত থকা এজন সম্ৰাটৰ অস্তিত্ব ভাৰতলৈ আনিব পাৰিছিল। আৰু সেই ব্যক্তিজনৰ নাম হৈছে শ্বেৰ সিং ৰাণা। শ্বেৰ সিং ৰাণা প্ৰথমতে দস্যুৰাণী ফুলন দেৱীক হত্যা কৰিছিল আৰু এই ফুলন দেৱীৰ হত্যাৰ সন্দৰ্ভত তিহাৰ জেলত তেওঁ বন্দী হৈ আছিল। তাৰ পাছতে তেওঁ এনেকুৱা ধৰণৰ এটা প্লেন বনালে যে এই জেলৰ পৰা ওলাই আহি ভাৰতবৰ্ষৰ সম্ৰাট পৃথ্বীৰাজ চৌহানৰ যিটো অস্থি সেইটো আফগানিস্তানত আছিল আৰু সেইটো তাৰ পৰা লৈ অহাৰ পৰিকল্পনা কৰিছিল। আচলতে আফগানিস্তানৰ মানুহখিনিয়ে তেখেতক পৃথ্বীৰাজ সিং চৌহানক অসন্মান জনাই তাৰ কাষত মছজিদত সোমোৱাওঁতেই তাৰ কাষত অস্থিৰ কাষত জোতা চেণ্ডেল থোৱা হিচাপে সেই ঠাইডোখৰ ৰাখি শ্বেৰ সিং ৰাণাই এই প্ৰবল প্ৰতাপী নেতাজনক অসন্মান কৰা কথাটো গম পাই প্ৰথমতে জালিয়তিৰ সহায়ত জেলৰ পৰা পলায়ন কৰে আৰু বাংলাদেশলৈ গৈ তাৰপিছত আফগানিস্তানলৈ গৈ উক্ত ৰজাজনৰ অস্থি অতি সুৰক্ষা সহকাৰে ভাৰতলৈ কঢ়িয়াই আনে। আৰু এই উক্ত ব্যক্তিগৰাকীক কেইদিনমানৰ পাছতে আদালতে তেখেতৰ যি কৰণীয় আছিল সেই কৰণীয়ৰ বাবে তেখেতক চিৰদিনৰ কাৰণে দুখমুক্ত কৰি দিয়ে আৰু শ্বেৰ সিং ৰাণাই এটা ৰাজনৈতিক পাৰ্টিত যোগদান কৰে। অৱশেষত তেওঁ বিবাহ পাশতো আবদ্ধ হয়।